ঐ কণ্টিলো, কাইলৈতো ইণ্টাৰভিউ হ'লেই, পিছে পঢ়া শুনা কৰিছেনে নাই বে? কিবা যি কেনে কি কয় সেইবোৰ চাইছনে নাই? মই হ'লে বুজিছ একোডাল পঢ়া নাই। তাতে ঘৰত মায়ে নাই, জীয়েকৰ ঘৰলৈ গ'ল। মা কচম এইকেইদিন ভাত ৰান্ধোতেই গ'ল বে। মই হ'লে বৈদ্য পঢ়িছো বে। দুখন ডাঙৰ ভলিউমৰ কিতাপ পঢ়ি খতম কৰি দিছো। বাপেকে এইবাৰ চাকৰি লমেই লম, তই চাই থাক। অ' মাই ডগ, মোৰহে নহ'ব আৰু। বাৰু কাইলৈ কেনেকৈ যাম বুলি ভাবিছ ইণ্টাৰভিউলৈ? দূৰো বহুত নহয়, তাতে লাইন গাড়ীত চিট পোৱাই টান হ'ব। কথাটো পিছে হয়। ঐ টেকেলা গাড়ীখনকে লৈ যাম ৰহ, তেলকে ভৰাই নিম। পইচা নিদিওঁ, তই চলাবি, বাপেকে মই উঠিম। আহোঁতে হোটেলত দগৰি দগৰি খাই আহিম। আই অ' বালক, সেইটো কবেই নহয়, দিব জানো গাড়ী? দিব দিব, মই আছো নহয়, তই চিন্তা নকৰ। মুঠতে তই কাইলৈ ইণ্টাৰভিউলৈ ৰেডি হ। হ'ব দে, তই কাইলৈ আমাৰ প্ৰতিনিধিত শৰণ দিবি, মই ৰেডি হৈ থাকিম। এতিয়া মই যাওঁ দে। ঐ নগেন, গাড়ী ফটাফট চলা, সোনকালে পাব লাগে। তাতে আকৌ লাইন পাতিব লগা হ'ব পাৰে নহয়। অঁ হ'ব, কি বা সুধিব আজি, ভয়ে লাগিছে ভাই। তাতে আকৌ পঢ়াবোৰ ইণ্টাৰভিউ নুসুধেই নহয়। ঐ এটা কাম কৰিবি বুজিছ, তই যদি আগত যাৱ মোক ওলাই আহি উত্তৰকেইটা কৈ দিবিহি, আৰু মই যদি আগত যাওঁ তোক কৈ দিমহি। হ'বনে এতিয়া? এইবাৰৰ কেণ্ডিডেট নগেন নেওগ, ৰোল নম্বৰ 00501। সাধু থাকিব কণ্টিলো কেওট, ৰোল নম্বৰ 00502। ছাৰ সোমাব পাৰোঁনে? আহক, সোমাই আহক। বাৰু আপুনি কওকচোন, ভাৰতৰ এজন বিখ্যাত বিজ্ঞানীৰ নাম? CV ৰমন ছাৰ। ব্ৰিটিছবিলাক ভাৰতলৈ অহা কিমান বছৰ হ'ল? প্ৰায় 500 বছৰ। জাতিৰ জনক বুলি কাক কোৱা হয়? ছাৰ, এজনকতো জাতিৰ জনক বুলি ক'ব নোৱাৰি, কাৰণ দেশৰ বহু কেইজন ব্যক্তিৰ প্ৰচেষ্টাত দেশ স্বাধীন হৈছিল। গতিকে এজনকতো জাতিৰ জনক বুলিব নোৱাৰি। চন্দ্ৰত পানী আছেনে? কোনোবাই কয়, মোৰ হ'লে বিশ্বাস নহয়। হ'ব, আপুনি যাওক। নেক্সট। ঐ নগেন, তোক কি কি প্ৰশ্ন কৰিলে পটাপট কচোন। গোটেইবোৰ ক'ব নোৱাৰি, মাত্ৰ উত্তৰকেইটা শুন। প্ৰথমটো কবি CV ৰমন, দ্বিতীয়টো প্ৰায় 500 বছৰ, তৃতীয়টো কবি এজনকতো ক'ব নোৱাৰি, বহুকেইজন ব্যক্তিৰ প্ৰচেষ্টা, চতুৰ্থটো কবি কোনোবাই কয়, মোৰ হ'লে বিশ্বাস নহয়। বুজিলি? থেংক ইউ নগেন, এতিয়া মোৰ পাল পৰিছে, মই যাওঁ ৰ। মে আই কাম ইন ছাৰ? য়েছ, কাম ইন। আপোনাৰ নাম? CV ৰমন। আপোনাৰ বয়স? প্ৰায় 500 বছৰ। আই ঐ মৰিলো ঐ। আপোনাৰ পিতাৰ নাম কওক। এজনকতো মোৰ পিতা বুলিব নোৱাৰি, গাঁৱৰ বহু কেইজন ব্যক্তিৰ প্ৰচেষ্টাত মোৰ জন্ম ছাৰ। হৰি, আপুনি পাগল নেকি হে? কোনোবাই কয়, মোৰহে কিন্তু বিশ্বাস নহয়। অ' ছাৰ কি হ'ল বে? মাত বোল নাই দেখোন। এইবাৰ মোৰ চাকৰি খাটাং। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব আজিৰ আৰু ভিডিঅ'টি চাই ভিডিঅ'খিনি কেনেকুৱা লাগিল আপোনালোকৰ আপোনালোকে মোক বন্ধুবৰ্গৰ কমেণ্ট লগত কৰি শ্বেয়াৰ জনাবচোন। কৰিব। ধন্যবাদ।